নমস্কাৰ স্বাগতম জনাইছোঁ মনোজ ব্লগলৈ। আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। আজি আমি গৈ আছোঁ চেন্নাই চেন্ট্ৰেল, আপোনালোকে চাই থাকক। এতিয়া আমি পালোঁ ট্ৰেইন ষ্টেচনত, অলপ পিছত পাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি অলপ ভাল লাগিছে লাইক কৰি দিব। এইটো আমাৰ পাৰ চৰাইও গৈছে লগত, চাব পাৰে আমাৰ পাৰ চৰাই। চাই লওক আপোনালোকেও। গুগুৰীপন্দি ৰেলৱে ষ্টেচন চাওক, আমাৰ গুগুৰীপন্দি ৰেলৱে ষ্টেচন। আপোনালোকেতো চাই পোৱা নাই, মইতো বাৰু চায়ে থাকোঁ। আপোনালোকে অলপ চাই লওক। ওপৰৰ পৰাও দেখাই দিছোঁ, বিউটিফুল নাজাৰা চাওক। এইটোৱে আমাৰ গুগুৰীপন্দি ৰেলৱে ষ্টেচন। এতিয়া আমি টিকেট কাটিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি কাউণ্টাৰত টিকেট কাটিব সোমাইছোঁ, চাই লওক। লোকেল ট্ৰেইনত যাম। টিকেট কাটি আহিলোঁ বৰ্তমান। টিকেটটো বেছি লোৱা নাই, 30 টকামান লৈছে দুজন মানুহ। ইয়াত বহুত সস্তা। এতিয়া 2 ঘণ্টা ৰাস্তা আমি ট্ৰেইনত যাব লাগিব, তাৰপিছত চেন্ট্ৰেল পাম। আপোনালোকে চাই থাকক। অলপ চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া 10 মিনিটৰ পিছতে আমি চেন্ট্ৰেল পাম আৰু চাব পাৰে আপোনালোকে চেন্নাই নাজাৰা। সেইটো হৈছে ক্ৰিকেট ষ্টেডিয়াম। ইয়াতে IPL-চাইপিএলবোৰ খেলা হয়। মই একবাৰমান চাইছোঁ। এইটো হৈছে লোকেল ট্ৰেইন হয় এইবোৰ। ইয়াত ট্ৰেইনত এটাই ভাল, 2 ঘণ্টামান গ'লে মানে 10-15 টকামান টিকেট লয়। আমি চেন্ট্ৰেল সোমালোঁ এতিয়া। এইটোৱে হৈছে চেন্ট্ৰেল ষ্টেচন। আপোনালোকে চাওক চেন্ট্ৰেলৰ নাজাৰা। বাপৰে বাপ, কিমান মানুহ ৰখি আছে। আমি চেন্ট্ৰেলত নামিলোঁ এতিয়া। আমাৰ যোনটো কামত গৈছোঁ তালৈকে গৈ আছোঁ। এইটো আমাৰ পাৰ চৰাই। ইয়াক পাৰ চৰাই নাম দিছোঁ। ইয়াৰ চুলিটো বোলে পাৰ চৰাইৰ লিখীয়া, সেইকাৰণে পাৰ চৰাইৰ নাম দিছে। মানুহ চাওক ন, বাপৰে বাপ। মানুহ চাওক দুষ্ট, কিমান মানুহ লোকেল ট্ৰেইনৰ কাৰণে এনেকৈ ৰখি আছে। এইটোৱে হৈছে চেন্নাইৰ নাজাৰা, চাব পাৰে আপোনালোকে।
চাওক দোস্ত চেন্নাই চেন্ট্ৰেলৰ দৃশ্য অলপ চেন্নাই চেন্ট্ৰেলত ঘূৰি আছোঁ দোস্ত আপোনালোকে ভিডিঅ'টো চাওক